আপোনালোকে যিমান দিন ইয়াত মুছলমান জীয়াই ৰাখিব সিমান দিন অসমত হিন্দুৰ বিজেপিও জীয়াই থাকিব। কিন্তু যদি বিজেপিৰ উগ্ৰ হিন্দুত্ববাদ বন্ধ কৰিব বিচাৰে আপোনালোকে মুছলমানবাদ বন্ধ কৰি দিয়ক। আপোনালোকে যিমানে UDF কৰিব, কংগ্ৰেছ কৰিব, আপোনালোকে যিমানে নিজকে মুছলমান বুলি ক'ব সিমানে বিজেপিয়ে হিন্দু মানুহ আৰু অসমীয়া মানুহবোৰক ক'ব যে তেওঁলোক মুছলমান মানুহবিলাকে আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে, আমি সব একলগ হ'ব লাগে। বিজেপিয়ে যিমান হিন্দুত্ববাদ কৰিব সিমানে AIUDF আৰু কংগ্ৰেছে মুছলমান মানুহক ক'ব যে বিজেপিয়ে হিন্দুত্ববাদ কৰি আছে, আমি মুছলমান মানুহবিলাক এক হ'ব লাগে। এইবিলাক কৰি আমাৰ কি লাভ হৈছে? আমাৰ একো লাভ হোৱা নাই। আপোনালোক খাটি খোৱা কৰ্মজীৱী কৃষিজীৱী মানুহ, আপোনালোকে খাটি খাই জীৱনটো কটাব লাগিব। দুবেলা দুমুঠি খাবৰ বাবে দিনটো পৰিশ্ৰম কৰিব, হাহাকাৰ কৰি থাকিব। আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়া শুনাই ডাঙৰ কৰিব, শিক্ষিত কৰিব। মাটি ভেটি বিক্ৰী কৰি পঢ়াব, কোনোবাই মাক বাপেকে হাজিৰা কৰি ল'ৰা ছোৱালীক পঢ়াব, ল'ৰা ছোৱালী শিক্ষিত হ'ব, চাকৰি নাই। কোনোবাই মাটি ভেটি বিক্ৰী কৰি ল'ৰাক ইঞ্জিনিয়াৰ বনাইছে, ডাক্তৰ বনাইছে। ইঞ্জিনিয়াৰিং পাছ কৰা ল'ৰাটোৱে ৪ৰ্থ শ্ৰেণীৰ পিয়ন চকীদাৰৰ চাকৰিৰ কাৰণে লাইন পাতি আছে। অসমত সেইটো ব্যৱস্থা চলি আছে। আজিও অসমত লাখ মানুহৰ পৰিয়ালত দুবেলা দুমুঠি খাবলৈ হাহাকাৰ, দুবেলা দুমুঠি খাব নাপায়। আজিও লাখ মানুহৰ ঘৰত ঘৰ নাই, বৰষুণত পানী পৰে, ৰ'দত সূৰ্যৰ পোহৰ পৰে। আজিও আপোনালোকৰ পথাৰবিলাকত পানীৰ অভাৱত খেতি নহয়, খৰালি, বাৰিষা বানপানীৰ কাৰণে খেতি নহয়। আমি এই সমস্যাবিলাকত 5 বছৰ যুঁজি থাকো, কিন্তু ইলেকশ্যন অহাৰ লগে লগে আমি আমাৰ ভাগ্য ভৱিষ্যত বন্ধকত দিওঁ কংগ্ৰেছ, বিজেপি, AIUDF আৰু আমি হিন্দু মুছলমান কৰো, অসমীয়া, বেংগলী, বিহাৰী কৰো। তেওঁলোকে খুব ভাল পায়, জানে, কংগ্ৰেছ বিজেপিয়ে জানে যে আপোনালোকক হিন্দু আৰু মুছলমান বুলি ক'লে তেওঁলোকৰ লাভ আছে। হিন্দু মুছলমান কাজিয়া কৰি থাকক, তেওঁলোকৰ ৰাজনৈতিক লাভ হৈ আছে। কোনোবা ডুবাইত ব্যৱসায় কৰি আছে আপোনালোকক প্ৰতিনিধিত্ব কৰি। আপোনালোকে ডুবাই দেখা নাই কেতিয়াও, আপোনালোক গুৱাহাটীও দেখা নাই। বহুত মানুহে গুৱাহাটীখন ভালকে নেদেখা মানুহবিলাকে, অসমখন ভালকে নেদেখা মানুহবিলাকে কাৰোবাক ডুবাইত বিজনেছ কৰি বহি থাকিব কাৰণে আপোনালোকে প্ৰতিনিধিত্ব বাছনি কৰিছে। ভাল হৈছে নে? আপোনালোকৰ জনপ্ৰতিনিধিৰ কাম কি? জনপ্ৰতিনিধিৰ কাম হ'ল আপোনালোকৰ সুখ আৰু দুখবিলাক দিছপুৰত বিধানসভাৰ মজিয়াত ক'ব লাগে, সমস্যাবোৰ সমাধান কৰিব লাগে। ইয়াত নিবনুৱা সমস্যা আছে, নিবনুৱা সমাধান কৰিব লাগে, উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগে, যুৱক যুৱতীক চাকৰি দিব লাগে, সংস্থাপন দিব লাগে। মই আহোঁতে দেখি আহিছো ৰাস্তাৰ দুইফালে মানুহৰ ঘৰৰ আগফালেও পুখুৰী, পিছফালেও পুখুৰী। এইটো এটা আপোনালোকৰ সংস্কৃতি। কিন্তু তাৰ উপৰিও এটা অৰ্থনৈতিক বিপ্লৱ, এইটো এটা গ্ৰাম্য অৰ্থনৈতিক বিপ্লৱ। এই অঞ্চলৰ যমুনামুখৰ আগফালে আৰু পিছফালে থকা ফিচাৰীবিলাকৰ মাছবিলাক বিক্ৰী কৰাৰ এখন সংগঠিত, সুসংগঠিত, অৰ্গেনাইজড মাৰ্কেট দিব পাৰিব লাগিছিলে। সেইটো জনপ্ৰতিনিধিৰ কাম। আপোনালোকৰ ফিচাৰীবিলাকৰ সংগঠিতভাৱে অৰ্গেনাইজড কেনেকে মৎস্য পালন কৰিব, কেনেকে মৎস্যবিলাক বিক্ৰী কৰিব, সেই ব্যৱস্থাটো চৰকাৰখনে কৰি দিব লাগে। সেইটো চৰকাৰখনৰ কাম, সেইটো জনপ্ৰতিনিধিৰ কাম। ৰাস্তা ঘাটৰ সমস্যা আছে। আপোনালোকৰ ইয়াত দবকা যমুনামুখ ৰাস্তা, সৰু পথাৰ যমুনামুখ ৰাস্তা, নীলবাগান হাওৰাঘাট ৰাস্তা কিয় হৈ উঠা নাই? সেইটো জনপ্ৰতিনিধিৰ কাম, ৰাস্তাবোৰ বনাব লাগে। জনপ্ৰতিনিধিৰ কাম, চৰকাৰৰ কাম, প্ৰতিজন মানুহক দুবেলা দুমুঠি খাবৰ সুবিধা কৰি দিব লাগে। প্ৰতিটো পৰিয়ালৰ অন্যান্য প্ৰতিজন শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে চাকৰি বা সংস্থাপনৰ ব্যৱস্থা হ'ব লাগে। এইটো চৰকাৰৰ কাম। এই একো কাম চৰকাৰখনে নকৰাকে নিৰ্বাচনত আকৌ জিকে। কিয় জিকে? নিৰ্বাচনৰ সময়ত আমাৰ বিবেক আৰু ভৱিষ্যত আমি বিক্ৰী কৰো। 1 কিলো ছাগলী মাংসৰ দাম 700 টকা আৰু আমি 70 কেজি ওজনৰ মানুহ বিক্ৰী হওঁ 500 টকাত। আমাৰ দাম ছাগলীতকৈও কম, হয় নে নহয়?
500 টকাত নিৰ্বাচনৰ সময়ত আপোনালোকৰ বিবেক আৰু ভাগ্য ভৱিষ্যত বিক্ৰী কৰাৰ ফলত 5 বছৰ আপোনালোকে কান্দি থাকে। কি যেতিয়া সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় থাকে তেতিয়া হয় 500 টকাত বিক্ৰী হওঁ আৰু নহয়তো আমি হিন্দু মুছলমান বঙালী বিহাৰী কৰোঁ। পলিটিকেল পাৰ্টিবিলাকে যি কথাটো ক'লে সুবিধা হয় তেওঁ সেই কামটোৱে কৰে। কাৰোবাক 500 টকা দিলে যে কিনিব পাৰি 500 টকা দি কিনে, কাৰোবাক যদি মুছলমান বুলি চেণ্টিমেণ্ট ক্ৰিয়েট কৰি ভোট পাব পাৰি তেওঁক মুছলমান বনাই দিয়ে, কাৰোবাক হিন্দু বনাই দিয়ে। আমি এইবিলাকৰ মাজত কিমান দিন জীয়াই থাকিম? অসম জাতীয় পৰিষদে কি কৈছো? আমি কৈছো অসমৰ মাটিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহৰ লগতেই অসমত স্থায়ীভাৱে বসবাস কৰা, অসমক মাতৃভূমি বুলি ভবা সকলো ভাষা ধৰ্মৰ লোক আৰু 1971 চনলৈকে অসমত আহি বসবাস কৰা বৈধ ভাৰতীয় নাগৰিক আপোনালোক সকলোবিলাকে অসমবাসী, অসমৰ অংগ, অসমীয়া মানুহ। এই মাটিত আপোনালোকৰ অধিকাৰ আছে। এয়া আপোনালোকৰ মাতৃভূমি। আপোনালোক ইয়াত জন্ম হৈছে, ইয়াত মৰিব। আপোনালোকৰ জানাজা অসমৰ মাটিত হ'ব। অসমৰ আনাজ খাই জীয়াই আছে, অসমৰ বতাহ খাই আমি জীয়াই আছো চবেই। এখন আমাৰ মাতৃভূমি। এই মাতৃভূমিৰ উন্নয়নৰ বাবে, এই মাতৃভূমিৰ বিকাশৰ বাবে কাম কৰাটো আমাৰ পবিত্ৰ কৰ্তব্য। যদি অসমৰ মাটিত থাকি অসমৰ বতাহ খাই, অসমৰ আনাজ খাই জীয়াই থকাৰ পাছত আমি অসম মাতৃৰ বিৰুদ্ধে কাম কৰোঁ, অসম মাতৃৰ অন্যায় কাম কৰোঁ, আল্লাহেও ক্ষমা নকৰিব। অসমীয়া হ'বলৈ শিকক সবেই। আজিৰ পৰা আপোনালোকে পাহৰি যাওক আমি কোনো হিন্দু নহয়, কোনো মুছলমান নহয়, আমি কোনো বেংগলী নহয়, কোনো বিহাৰী নহয়, আমি সব অসমীয়া, অসম মাতৃৰ সন্তান। আজিৰ পৰা সংকল্প লওক, আজিৰ পৰা সিদ্ধান্ত লওক যে আমাৰ এটাই পৰিচয়, আমি অসমীয়া। যিদিনাখন আপোনালোকে সিদ্ধান্ত ল'ব যে আমি অসমীয়া, সেইদিনাখন আপোনালোক কোনেও ধৰ্মৰ নামত বিভাজন কৰি ভোট কিনা বেচা কৰিব নোৱাৰিব। আৰু অসমৰ সমৃদ্ধি সেইদিনাহে হ'ব, অসমৰ বিকাশ সেইদিনাহে হ'ব যিদিনাখন আমি সকলোৱে হিন্দু মুছলমান বেংগলী অসমীয়া বিহাৰী সকলোৱে মিলি একত্ৰিতভাৱে অসম মাতৃৰ কাৰণে যুঁজিম যে আমি অসমীয়া। সেইদিনাখন অসমৰ বিকাশ আৰু সমৃদ্ধি হ'ব। ধৰ্ম আমাৰ প্ৰথম পৰিচয় নহয়, ধৰ্ম সদায় ছেকেণ্ডাৰী আইডেণ্টিটি, দ্বিতীয় পৰিচয়। আমাৰ প্ৰথম পৰিচয় আমি অসমীয়া, দ্বিতীয় পৰিচয় আমি ভাৰতীয়, তাৰপিছত কাৰোবাৰ ধৰ্ম হিন্দু, কাৰোবাৰ ইছলাম, কাৰোবাৰ খ্ৰীষ্টিয়ান, কাৰোবাৰ জৈন, বুদ্ধিষ্ট, সকলো ধৰ্ম বেলেগ বেলেগ। ধৰ্ম এটা সংস্কাৰ, ধৰ্ম এটা ৱে অফ লাইফ। ধৰ্ম এখন বেনাৰ বুকুত বান্ধি মই হিন্দু মই মুছলমান কৰি ঘূৰি ফুৰা ব্যৱস্থা নহয়। ধৰ্মটো নিজে পালন কৰা এটা ব্যৱস্থা যে মই ঈশ্বৰক উপাসনা কৰোঁ, কোনোবাই গডক উপাসনা কৰে, কোনোবাই আল্লাহক মানে। এইটো এটা ৰাস্তা, কিন্তু ভগৱানৰ শক্তি এটাই। কোনোবাই ঈশ্বৰ কয়, আল্লাহ কয়, কোনোবাই গড কয়, কিন্তু শক্তি এটাই। বিশ্ব ব্ৰহ্মাণ্ড এটা শক্তিয়ে চলাই আছে। এই সত্যটো উপলব্ধি কৰক। অসমৰ সকলো সমস্যা সমাধান হ'ব যিদিনাখন আপোনালোকে নিজক চিনি পাব, যিদিনাখন আপোনালোকে নিজে অনুভৱ কৰিব যে জনপ্ৰতিনিধিবিলাকে আপোনালোকক ঠগি আছে, যিদিনাখন আপোনালোকে অনুভৱ কৰিব যে জনপ্ৰতিনিধিবিলাকে পলিটিকেল পাৰ্টিবিলাকে ক্ষমতাত বহাৰ বাবে আমাৰ সমাজৰ মানুহবিলাকক ভাগ ভাগ কৰি আছে ধৰ্মৰ নামত, ভাষাৰ নামত। সেই কথাটো যিদিনাই বুজি পাব সিদিনাই অসমত বিজেপি কংগ্ৰেছ ইউডিএফৰ শাসনৰ সূৰ্য অস্ত যাব। আমি সংকল্পবদ্ধ 2021 চনত অসমৰ শাসন ব্যৱস্থাত আমি অসমৰ মানুহৰ, অসমবাসীৰ, অসমীয়া স্বাৰ্থ সুৰক্ষিত কৰিব পৰা এখন চৰকাৰ প্ৰতিষ্ঠা কৰিম। সেইখন চৰকাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত হ'ব। তাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিম আমি। এই নিৰ্বাচন আমি কাকো হিন্দু মুছলমান কৰিবলৈ সুবিধা নিদিওঁ, কাকো অসমীয়া বেংগলী বিহাৰী কৰিবলৈ সুবিধা নিদিওঁ। তেওঁলোকে যিমান হিন্দু মুছলমান কৰিব আমি সিমানে অসমীয়াত্ববাদ কৰিম। আৰু আপোনালোকে মনত ৰাখক, উগ্ৰ হিন্দুত্ববাদ যদি প্ৰতিৰোধ কৰিব লাগে, বিজেপিক যদি প্ৰতিহত কৰিব লাগে, আপোনালোকে মুছলমানবাদ কৰি বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব।
অসমীয়াবাদ কৰিব লাগিব, জাতীয়তাবাদ, জয়াই অসম ক'ব লাগিব, তেতিয়াহে বিজেপিক প্ৰতিৰোধ কৰিব পাৰিব। কংগ্ৰেছ UDF-এ বিজেপিক কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে। এইটো কথা সদায় মনত ৰাখিব। ৰাজনৈতিক অংগবোৰ চাওক, বিজেপিয়ে কৈ আছে যে অসমত মোগলৰ আক্ৰমণ চলি আছে, 65% হিন্দু আৰু 35% মুছলমান অসমত। গতিকে মুছলমানৰ হিন্দুৱে এটা কাজিয়া কৰিব লাগে, বিজেপিৰ স্বাৰ্থত কাজিয়া কৰিব লাগে। আমি কিয় কাজিয়া কৰিম? সেইটো দেখা পাই UDF-ৰ আজমল ডাঙৰীয়াই গোৱালপাৰাত এখন উৰ্দু ভাষাৰ বেনাৰ লগাই এখন মিটিং কৰি দিলে। বিজেপিয়ে আমাক মোগল বুলি কৈছে, গতিকে আমি মুছলমান মানুহবিলাক এক হ'ব লাগে, উৰ্দুৰ এখন বেনাৰ লগাই দিলে। উৰ্দুৰ বেনাৰখন দেখাই বিজেপিয়ে ক'ব আৰম্ভ কৰিলে যে বদৰ দিৰাজ বোলে মুছলমান বিলাকক একত্ৰিত কৰিছে, আমি হিন্দু বিলাক এক হ'ব লাগে। এতিয়া এইবিলাক পলিটিকেল ড্ৰামা, নাটক। AIUDF কংগ্ৰেছ বিজেপি দলৰ ব্ৰেণ্ড এম্বেচাডৰ। মনত ৰাখক, ভাৰতবৰ্ষত যিমানবিলাক ধৰ্মীয় সংখ্যালঘু নামত ৰাজনীতিক দল চলি আছে, গোটেইবিলাক শাসক গোষ্ঠীৰ এজেণ্ট। আছাউদ্দিন ওৱেইছিয়ে কওক, বদৰুদ্দিন আজমল ডাঙৰীয়াই কওক, সব চৰকাৰৰ এজেণ্ট। মনত ৰাখিব। তেওঁলোকৰ ডাঙৰ ডাঙৰ ব্যৱসায় আছে, ব্যৱসায়টো ক্ষতিগ্ৰস্ত নহবৰ বাবে দিল্লীত যোন চৰকাৰত থাকে তেওঁলোকক অসন্তুষ্ট নকৰে, তেওঁলোকক হুজুৰ বুলি পূজা কৰি থাকে। কংগ্ৰেছ যেতিয়া থাকে তেওঁলোকে কংগ্ৰেছক মানি থাকে, যেতিয়া বিজেপি আছে বিজেপিক মানি থাকিব, কাৰণ বিজনেছত ডিষ্টাৰ্ব হৈ যাব। তেওঁলোকৰ ফাণ্ডিংটো বাহিৰৰ পৰা আহে। তেওঁলোকৰ বিজনেছ বচাবলৈ, তেওঁলোকৰ নিজৰ ৰাজনৈতিক ক্ষমতাৰ লাভ কৰিবলৈ আমি ভাৰতবৰ্ষৰ মানুহক, অসমৰ মানুহক বুৰ্বক বনাবলৈ চেষ্টা কিয় কৰি আছো? গতিকে মোৰ হোজাই জিলাৰ ৰাইজলৈ, বিশেষকৈ যমুনামুখ সমষ্টি ৰাইজলৈ আৰু মোৰাজাৰ এই অঞ্চলৰ জনসাধাৰণক মোৰ এটাই অনুৰোধ, আপোনালোকে এটা আদৰ্শ দেখাওক। আপোনালোকে আজিৰ পৰা সংকল্প লওক যে আমি মানুহ হৈ জীয়াই থাকিম, আমি অসমীয়া হৈ জীয়াই থাকিম, আমি ভাৰতীয় হৈ জীয়াই থাকিম। আমাৰ ধৰ্ম আমাৰ ঘৰৰ ভিতৰত থাকিব, আমাৰ ধৰ্ম মছজিদত থাকিব, নামঘৰত থাকিব, মন্দিৰত থাকিব, চাৰ্চত থাকিব। আমাৰ ধৰ্ম আমাৰ ব্যক্তিগত সম্পৰ্কৰ মাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। আমাৰ ব্যক্তিগত সম্পৰ্কবোৰ হৃদয়ৰ পৰা হ'ব, মৰম চেনেহেৰে হ'ব, শ্ৰদ্ধা ভক্তিৰে হ'ব। আমি যি ধৰ্মৰে নহওক, মানুহ আমি চবেই মানুহ। আমি হিন্দু মুছলমান কৰোঁ, বেমাৰত যেতিয়া চিকিৎসা দি থাকোঁ তেজ লাগে, তেজটো যেতিয়া আমাক দিয়ে আমি নুসুধো হিন্দুৰ তেজ নে মুছলমানৰ তেজ। আমি কোনেও নাজানো। আপোনালোক যিমানবিলাক মানুহে ব্লাড লৈছে ব্লাড বেংকৰ পৰা, হস্পিটেলত, আপোনালোকে নাজানে আপোনালোকৰ শৰীৰত হিন্দুৰ তেজ সোমাই আছে নে মুছলমানৰ তেজ সোমাই আছে। তাৰ পাছতো কিন্তু আমি হিন্দু মুছলমান কৰোঁ। যিমান দিন আপোনালোকে ইয়াত হিন্দু মুছলমান কৰিব, সিমান দিন আপোনালোকে বিজেপি, কংগ্ৰেছ, AIUDFৰ নিচিনা সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিব নোৱাৰিব। আৰু সিমান দিন আপোনালোকৰ বিকাশ নহ'ব, সিমান দিন আপোনালোকৰ পুখুৰী তেনেকে পৰি থাকিব, আপোনালোকৰ ডবকা নীল বাগান, সৰু পথাৰ, এই ৰাস্তাবিলাক কোনোদিন ভাল নহ'ব। সিমান দিন আপোনালোকৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, নিবনুৱা হৈ ৰাস্তা ৰাস্তাই ঘূৰি ফুৰিব। সেই ব্যৱস্থাৰ যদি অৱসান ঘটাটো বিচাৰিছে, এটা বিপ্লৱ সংগ্ৰাম আৰম্ভ কৰক ইয়াত। অসম জাতীয় পৰিষদে অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছো, সকলো ধৰ্মৰ ভাষাৰ লোকক লৈ। অসমীয়া খিলঞ্জীয়া জাতিগত জনগোষ্ঠীৰ লগতেই অসমক মাতৃভূমি বুলি ভবা, অসমত স্থায়ীভাৱে বসবাস কৰা, ৭১ চনলৈকে অসমত অহা সকলো নাগৰিকক, সকলো বৈধ ভাৰতীয়ক আমি অসম সন্তানৰ অসমীয়া বুলি গণ্য কৰোঁ। আৰু আমাৰ এই প্ৰচেষ্টাত সহযোগ কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছো। চাওক, আমি দুখন হাত মেলি আগবাঢ়ি গৈ আছো আপোনালোকৰ ফালে অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ। আপোনালোক যদি পিছুৱাই পিছুৱাই গৈ থাকে আমি কিমান আগুৱাই যাম, এদিন আমিও ৰৈ যাম যে লাভ নাই, সেইটো পৰ্যায়লৈ যাবলৈ নিদিব। আমি দুখন হাত মেলি আপোনালোকৰ ফালে আহি আছো যে আহক আমি সকলোৱে অসমীয়া জাতীয়তাবাদ কৰিম, আমি ধৰ্মবাদ নকৰোঁ। তাৰ পাছতো যদি প্ৰতিটো বিধানসভা নিৰ্বাচনত মুছলমান অঞ্চলত UDF ভোট পায়, হিন্দু অঞ্চলত বিজেপিয়ে ভোট পায়,
আমি অসমীয়া জাতীয়তাবাদ কৰি কি লাভ হ'ব? ঠিক আছে, তেতিয়াহ'লে হিন্দু মুছলমানৰ কাজিয়া কৰি অসমীয়া বঙালীৰ কাজিয়া কৰি চলি থাকক আপোনালোকে। যদি সেইটোৱে ভাল পায় আমাৰ ক'ব লগা নাই, কিন্তু এই ব্যৱস্থাটো বন্ধ হ'ব লাগিব। এই ব্যৱস্থাটো বন্ধ কৰক। আমি সকলোৱে অসমীয়া হওঁ। আপোনালোকে মোৰ কথাখিনি কিবা আপত্তি আছে নেকি? বুজি পাইছেনে? মই আপোনালোকৰ মুখৰ পৰা শুনিব বিচাৰিছো, আৰু এই কথাটো আপোনালোকে উত্তৰ দিব, আৰু এই উত্তৰটো দিছপুৰত থকাসকলে শুনি পাব লাগিব। আজিৰে পৰা আপোনালোকৰ পৰিচয় মই সুধিম যে আমাৰ পৰিচয় কি? আমাৰ পৰিচয় কি? আমি অসমীয়া, সেইটোৱে আমাৰ পৰিচয়। এই পৰিচয়টো জীয়াই ৰাখক। অসমৰ মাটিত আমাৰ অস্তিত্ব কোনেও কাঢ়ি নিব নোৱাৰে। আমাৰ ভাতৃত্ববোধ মৰম চেনেহ কোনো ভাঙি দিব নোৱাৰে। আমাৰ সমৃদ্ধি আৰু বিকাশ কোনেও বন্ধ কৰিব নোৱাৰে। আজিৰ দিনটোত এতিয়া আমাৰ সংকল্প হওক, এখন সমৃদ্ধিশালী যমুনামুখ, এখন সমৃদ্ধিশালী হোজাই জিলা প্ৰতিষ্ঠাৰ বাবে আমি সংগ্ৰাম কৰিম। আমাৰ দলে যুঁজিম। আপোনালোক আমাৰ এই সংগ্ৰামত অংশীদাৰ হওক। 2021 চনৰ পাছত ভাৰতবৰ্ষত আৰু অসমৰ প্ৰতিখন ঠাইত মানুহে বুজি পাব, হোজাই আৰু যমুনামুখ হিন্দু মুছলমানৰ কাজিয়াৰ অভিকেন্দ্ৰ নহয়। হোজাই যমুনামুখ ভাৰতৰ একমাত্ৰ ধনী মানুহজনৰ বসতিস্থল নহয়। হোজাই যমুনামুখ অসমীয়া মানুহৰ সম্প্ৰীতি আৰু সমন্বয়ৰ এক অনন্য যাত্ৰা হ'ব। হোজাই যমুনামুখ বিকাশ আৰু সমৃদ্ধিৰ বুনিয়াদ হ'ব। হোজাই যমুনামুখ অসমৰ ইতিহাসৰ নতুন ধাৰাৰ সৃষ্টি হ'ব। সেই প্ৰক্ৰিয়াটোলৈ আগবাঢ়ক, আৰু 2021 চনৰ নিৰ্বাচনত ইয়াত সকলো সাম্প্ৰদায়িক আৰু সৰ্ববৃহৎ ৰাজনৈতিক শক্তিক বিদায় কৰিবলৈ সংকল্পবদ্ধ হওক, আৰু অসম জাতীয় পৰিষদৰ শক্তি সুদৃঢ় কৰক। আমাৰ ইয়াত কেইবাজনো জিলা কেন্দ্ৰীয় আহ্বায়ক আছে। আমাৰ সভাপতি বেনী মাধৱ ঘোষ আছে, মৌচুমী শৰ্মা আছে, হাছিব চাহাব আছে, লুৎফুৰ আছে। তাৰ উপৰিও আমাৰ কেন্দ্ৰীয় মুখপাত্ৰ জিয়াউৰ ৰহমান আছে, যোনে টিভিত সদায় আমাৰ দলৰ বক্তব্যবোৰ ৰাখি থাকে। গতিকে জিয়াউৰ ৰহমানৰ ঠাইত যদি অসমৰ ৰাইজক দলৰ বক্তব্য কৈ থকা মানুহজনে নিজৰ সমষ্টি বা আমাৰ জিলাখনৰ ৰাইজক দলৰ বক্তব্য বুজাব নোৱাৰে, তেতিয়াহ'লে জিয়াউৰ ৰহমান ডাঙৰীয়াৰো অসন্মান কৰা হ'ব। এইখিনি কথা ক'লো। কথাখিনি কওঁতে যদি ভুল ভ্ৰান্তি আছিল ক্ষমা বিচাৰিছো। কাৰণ স্বাস্থ্যৰ কাৰণে ভাল তিতা কথাবিলাক, খাবলৈ বেয়া, স্বাস্থ্যৰ কাৰণে ভাল। মিঠাটো খাবলৈ ভাল, স্বাস্থ্যৰ কাৰণে বেয়া। গতিকে ভোটৰ সময়ত বিজেপি, কংগ্ৰেছ, UDF-এ মিঠা কথাবিলাক কয়, আমি খাওঁ, স্বাস্থ্যৰ কাৰণে বেয়া, সমাজখনৰ ভাল নহয়। আজি অলপ মই তিতা কথা কৈছো, খাওক, স্বাস্থ্যৰ কাৰণে ভাল হ'ব, সমাজখনৰ কাৰণে ভাল হ'ব। গতিকে আজিৰ পৰা আমি অসমীয়া হৈ জীয়াই থাকিম, অসমবাসী হৈ জীয়াই থাকিম। অসম আমাৰ মাতৃভূমি। এই মাতৃভূমিত মোৰ যিমান অধিকাৰ আছে আপোনালোকৰ সিমান অধিকাৰ আছে। ধন্যবাদ। জয় অসম।